প্লেইন কুৰ্তি এটা বহুত দিনতে আনি থৈছিলোঁ, কিবা এটা কৰিম বুলিয়ে আচলতে আনি থৈছিলোঁ, কিন্তু আজি ভাবিলোঁ সময়কণ আমনি লাগিছে আৰু আমনি লাগিলে মই এনেকুৱা ধৰণৰ কামবোৰ কৰি ভাল পাওঁ। ভাবিলোঁ আজি কুৰ্তিটোকে উলিয়াই লওঁ। কুৰ্তিটো যেতিয়া পাৰ্চেলত আহিছিলে ইমানেই সুতুৰ মুচুৰকৈ আহিছিলে, কোনেনো পেক কৰিছিলে নাজানো, সেয়েহে এতিয়া ভালকৈ ইস্ত্ৰি কৰি চিধা কৰি লৈছোঁ। আজি কুৰ্তিটোত মই কিবা এটা ফেব্ৰিক কৰিম বুলি ভাবিছোঁ। কি কৰিম, কেনেকৈ কি কৰিম, আগলৈ ভিডিঅ'টো চাই থাকক, সকলোখিনি ভালকৈ দেখুৱাই দিম। কুৰ্তিটোত প্ৰথমতে মই ভাবিলোঁ যে যিহেতু প্লেইন কুৰ্তি, মই অলপ মাজটো ফিল আপ কৰি পেলাই কিবা এটা কৰিম। চ' তাৰ কাৰণে মই প্ৰথমতে এডাল স্কেল লৈ পেলাই ভালকৈ বৰ্ডাৰ লাইনটো মই দি লৈছোঁ, যাতে মই কোনখিনিৰ পৰা কোনখিনিলৈকে মোৰ ডিজাইনটো থাকিব, সেই চিনটো যাতে মোৰ থাকক। চ' সেইখিনিৰ কাৰণে মই ধুনীয়াকৈ এডাল স্কেলেৰে মই প্ৰথমতে লাইন কৰি লৈছোঁ। প্লেইন কুৰ্তিটো যদি সোধে মই ক'ৰ পৰা কিনিছোঁ, মই অনলাইন কিনিছোঁ, ফ্লিপকাৰ্টৰ পৰা কিনিছোঁ। যদি মই লিংকটো পাওঁ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক নিশ্চয় দি দিম। বৰ বেছি দাম লোৱা নাছিলে আৰু কুৰ্তিটো কটন টাইপেই হয়। মেটেৰিয়েলটো কি হয় মই স্ক্ৰীণত বাৰু লিখি দিম, তাহাঁতে কি বুলি মেটেৰিয়েলটো লিখিছিলে সেইটোৱে হয়, মই স্ক্ৰীণত মেনশ্যন কৰি দিম। আৰু বেছি দাম লোৱা নাছিলে কুৰ্তিটো। মোৰ এতিয়া কিমান হৈ আছে মই নাজানো, মই কিনোতে কিন্তু মই 280 নে 265 তেনেকুৱা কিবা এটা ৰেঞ্জত মই কুৰ্তিটো পাৰচেজ কৰিছিলোঁ। কম দামীয়ে হয়, 300 টকাৰ কিন্তু ভিতৰত আছিলে। এতিয়া মই এইখিনি ফেব্ৰিক কৰিবৰ কাৰণে মই লৈছোঁ ফেব্ৰিক ৰাইলৰ 3D আউটলাইনাৰ। এনেকুৱা ধৰণৰ 3D আউটলাইনাৰ পায়। আজি মই আউটলাইনাৰ দি পেলাই ফেব্ৰিক কৰিম। আচলতে আজি মই ফেব্ৰিক কৰিম এটা কান্থা ষ্টিচৰ ডিজাইন পেটাৰ্ণত কুৰ্তিটো ডিজাইন কৰিম। কান্থা ষ্টিচ বুলি এটা চিলাই আছে, সেই চিলাইটোৰ ডিজাইনটোত মই আজি ফেব্ৰিক কৰিম। দেখিবলৈ একেবাৰে দূৰৰ পৰা চিলাই কৰিছোঁ নিচিনাই লাগে। চাই থাকোঁচোন আহক। এতিয়া মই নেক লাইনটোত 3D আউটলাইনাৰটোৰ এই ধৰণে এডাল লাইন কৰি কৰি মই 3D আউটলাইনাৰে দি গৈ আছোঁ। লাইনাৰডাল আপোনালোকে 3D আউটলাইনটো ব্যৱহাৰ কৰিলে প্ৰথমতে অলপমান প্ৰেছ কৰি পেলাই বাহিৰত উলিয়াই চাব, কাৰণ পটককৈ নহ'লে বেছিকৈ ওলাই যায়। বৰ জোৰকৈও প্ৰেছ কৰি দিব নালাগে, কালাৰটো অলপ জোকাৰি জোকাৰি তললৈ আনি ল'ব লাগে। তাৰপিছতে এই ধৰণে মই লাইন কৰি কৰি পেটাৰ্ণটো আঁকি আছোঁ। 3D আউটলাইনাৰ আপোনালোকে অনলাইন অফলাইন চবতেই পাব আৰু ইয়াৰে বিভিন্ন ধৰণৰ কালাৰ পায়। আজি মই অকল হোৱাইটহে লৈছোঁ। স্কেলেজিৰ যিটো বৰ্ডাৰটো আঁকি লৈছিলোঁ, সেই বৰ্ডাৰটোত গোটেই বৰ্ডাৰটোতে এই ধৰণে মই 3D আউটলাইনাৰ দি এডাল সৰু সৰু লাইন টানি পেলাই মই এনেকৈ বনাই লৈছোঁ। কান্থা ষ্টিচ আমাৰ ইণ্ডিয়ান এমব্ৰইডাৰী ডিজাইনবিলাকৰে এটা ডিজাইন হয়, যিটো কান্থা ষ্টিচ বুলিও কয়। আৰু এই ডিজাইনটো বেছিভাগ বাংলাদেশ, ত্ৰিপুৰা, বেংগল, উৰিষ্যা এনেকুৱা জেগাবিলাকত বহুত বেছি প্ৰচলিত। আমাৰ ইয়াতো কান্থা ষ্টিচৰ বহুত কাপোৰ পায়, বেডশ্বীট পায়, বিভিন্ন ধৰণৰ কুৰ্তি পায়। বেছিকৈ কিন্তু ট্ৰেড ফেয়াৰবিলাকত কান্থা ষ্টিচ কৰা কুৰ্তিবিলাক বহুত আহে আৰু বেডশ্বীটবোৰো আহে। দেখিবলৈ পেটাৰ্ণটো বৰ ধুনীয়া লাগে। এটা ষ্ট্ৰেইট ৰানিং চিলাই বুলি কয় কান্থা ষ্টিচটো, ফ্ৰী হেণ্ড ৰানিং ষ্টিচ বুলি কয়, কিন্তু ইমান ধুনীয়া হয়, লাইন লাইনকৈ কৰি যায়, কিন্তু বৰ ধুনীয়া লাগে। এই চাওকচোন, মই নিজৰ বৰ্ডাৰটো এই ধৰণে আঁকি ল'লোঁ। আপোনালোকে দেখিটো গম পাইছেই চাগে। এতিয়া মাজৰখিনি ফিল আপ কৰিম। মাজৰখিনি ফিল আপ কৰিবলৈ মই ফ্লাৱাৰেই দিছোঁ, ফুলৰ পেটাৰ্ণতেই মই গোটেইখিনি কৰিম, কিন্তু ছেইম সেই একেটা ডিজাইনতেই মই এই ধৰণে ফুলবিলাক আঁকিবলৈ চেষ্টা কৰিছোঁ। ফাইনেল লুকটো কেনেকুৱানো হ'ব লাষ্টত আপোনালোকক দেখুৱাম বাৰু। মই পিছে প্ৰথম এনেকৈ ট্ৰাই কৰিছোঁ। তেনেই সহজ, দেখিটো গম পাইছেই, লাইন লাইনকৈ টানি পেলাই কৰি গৈ আছোঁ। কিন্তু যদিও দেখিবলৈ সহজ, এটা কষ্ট কিন্তু কি হয় জানেনে, এই যে মই 3D আউটলাইনটো প্ৰেছ কৰি কৰি কৰিছোঁ, এই প্ৰেছ কৰোঁতে কিন্তু অকণমান আঙুলিকেইটা বিষায়, নিবিখোৱা নহয়। মাজে মাজে ৰেষ্ট লৈ পেলাইহে মানে আকৌ আৰম্ভ কৰিব পাৰি। কণ্টিনিউ ব্ৰাছেদি কৰি থাকিলে আপুনি কণ্টিনিউ কৰি থাকিব পাৰিব, কিন্তু এইডাল আপুনি এইটো প্ৰেছ কৰি কৰি কণ্টিনিউ বহুত দেৰি কৰি থাকিব, কিন্তু অকণমান অসুবিধা হ'ব। আৰু বৰ্ডাৰকেইটাত মই এনেকুৱা ধৰণৰ এটা সৰু সৰু পেটাৰ্ণ দি পেলাই ডিজাইনটো দি দিছোঁ। গোটেই কুৰ্তিটো মই যিমানলৈকে বৰ্ডাৰটো দিছোঁ সিমানখিনিত মই এই ধৰণে ফ্লাৱাৰ মটিভটো দি পেলাই ফিল কৰি গৈছোঁ।
এই কুৰ্তিটো বনাই থকাৰ এটা ৰীল কিন্তু মই ইনষ্টাগ্ৰামত পষ্ট কৰিছোঁ, চাবচোন কেনেকুৱা হৈছে। আৰু যদি কোনোবাই মোক ইনষ্টাগ্ৰামত ফ'ল' কৰা নাই, মই তলত লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম, তাত ক্লিক কৰি পেলাই মোক ফ'ল' কৰিব পাৰিব আৰু ৰিলছবোৰ চাব পাৰিব। dimpy.rajguru এইটো মোৰ ID হয়, মই তলত স্ক্ৰীণতো মেনশ্যন কৰি দিম, ফ'ল' কৰিব। মই কুৰ্তিটোৰ লগত এটা ৰিলছ তাত কৰি দিছোঁ, কেনেকুৱা লাগে জনাব আৰু মোক তাতো আপোনালোকে পাৰিলে ফ'ল' কৰি ল'ব। ভিডিঅ'টো কেনেকুৱা পাইছে আজি জনাবলৈ নাপাহৰিব। আপোনালোকে ট্ৰাই কৰিব, যদি কোনোবাই ট্ৰাই কৰে বা মোৰ আগৰ ষ্টেনচিলৰ ফেব্ৰিকৰো যদি আপোনালোকে কিবাকিবি বনাইছে মোৰ ভিডিঅ'টো চোৱাৰ পিছত ইনষ্টাগ্ৰামত মোক আপোনালোকে ফটো পঠিয়াব মেছেজত। বাকী মোৰ ফাইনেল লুকটো কুৰ্তিৰ কেনেকুৱা আহিছে চাওঁ আহক। কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবচোন। চিম্পলকৈ কৰিছোঁ, কিন্তু দেখিবলৈ দূৰৰ পৰা অকণমান চিলাই কৰা নিচিনাই লাগিছে, নহয়নে বাৰু? আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে। মই এবাৰ বাৰু পিন্ধিও আপোনালোকক দেখুৱাইছোঁ। ঘৰত যেনেকৈ আছিলোঁ তেনেকেই লগে লগে ৰখিবই নোৱাৰি পিন্ধিলোঁ। কুৰ্তিটো পিছে শুকাবলৈ সময় লাগিব, মই এদিন পূৰা শুকাবলৈ টাইম দিছোঁ। ৰ'দত পাৰিলেও আপোনালোকে থ'ব পাৰে। আশা কৰোঁ আজিৰ এই ভিডিঅ'টো চাই ভাল পালে। পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত। আজিলৈ আহিছোঁ, বাই বাই।